So alright guys, finally আপোনাৰ পালোহি কলকাতাৰ লোকেল ট্ৰেইন এইফালে আৰু এখন গ'ল। তো এয়া হৈছে আপোনাৰ মেইন হাওৰা ষ্টেচন। ইয়াত চাওক এবাৰ বাহিৰৰ পৰা যিহেতু আৰু ইয়াৰ টেক্সিবোৰ চাওক ভালকৈ লুটিব পাৰিব ইয়াত। তেওঁলোকে আহিছে মাজুলী গড়মূৰৰ পৰা। डीसी साहब ये क्या कर रहा है? लोगों का कष्ट हो रहा है। उपाय नहीं ट्रेन अब चलो लोग छोड़ के दूर से बोले क्या Alright guys, আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই পিনে গম পালে চাগে মই ক'ত গৈ আছোঁ আৰু যিহেতু এতিয়া ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ আৰু ফাৰ্ষ্টতে আপোনাৰ মই বস্তু পেক কৰি আছোঁ। চ' এইবোৰ কাপোৰ চাপোৰ লৈ গৈছোঁ। চ' মেক্সিমাম 4-5 দিনৰ কাৰণে এটা ট্ৰিপ হ'ব। এণ্ড গম পায় আৰু ন ব্লগাৰ যোনসকল ব্লগ কৰে মানে চ' তাৰ কি বস্তু নিবলগীয়া আছে। এইটো কেমেৰা ষ্টেণ্ড, এয়া গ্লাছ আপোনাৰ কেমেৰা এক্সেছৰিজ এইটো এটচেট্ৰা আৰু ইয়াত কেমেৰা বেগ আছে। চ' এটা ধুনীয়া ব্লগ আপোনালোকে দেখিবলৈ পাব। যিহেতু মই গৈ আছোঁ কলকাতালৈকে, এতিয়া টাইমটো হৈছে 3টা। চ' আমাৰ একচুৱেলি ট্ৰেইনত মই যাম। চ' ইয়াত টিকেট কাটা আছে মানে ট্ৰেইনত মই আৰু মোৰ লগৰ ল'ৰা এটা যাব মানে। চ' তাত দেখাই দিমগৈ আপোনালোকক ট্ৰেইনত উঠোতে কোন যাব। আপোনাৰ 3টা বজাত এতিয়া যিহেতু ঘৰৰ পৰা ওলাইছোঁ ন, চ' মানে মই তাৰ ঘৰত অলপমান কামো আছে। চ' আমাৰ ট্ৰেইন আছে ৰাতি 10টা বজাৰ আগত, মানে 10টা কিমান 22 নে 23 মানত আছিলে। চ' মই টাইমটো ভালকৈ চোৱা নাই, বাট এতিয়া অলপমান জল্দি ওলাইছোঁ। তাহাঁতৰ ঘৰত অলপমান ৰেষ্ট লৈ ল'মগৈ এণ্ড মোক থ'বগৈ মিনটোৱে। চ' সেয়া চাওক ট্ৰেইনতে যাম যিহেতু শ্লিপাৰ আপোনাৰ টিকেট কাটা আছে। আপ ডাউন অলৰেডি আমাৰ কনফাৰ্ম হৈ গ'ল। আমি কেতিয়া ঘূৰিম কেতিয়া কি কৰিম সকলোবোৰ তেতিয়া কৈ দিম। আৰু বৰ্তমান বহুতে ভাবিব পাৰে ফ্লাইটত যাব পাৰে। চ' নিজা এতিয়ালৈকে অকাত হোৱা নাই মানে ফ্লাইটত যাবলৈ। যোনদিনা নিজে ডলাৰ ভালকৈ ঘটিম ন, তেতিয়া মানে ভালছে যাবলৈ চেষ্টা কৰিম আৰু। চ' অলৰাইট গাইছ, এতিয়া ঘৰৰ পৰা আহি মেলি মানে মই আহিছিলোঁ আপোনাৰ দীপাংকৰৰ ঘৰত আহি পিনে যোনটো মোৰ লগত যাব মানে। চ' আহিবা এতিয়া যে পাইছোঁহি আপোনাৰ আমগুৰি ষ্টেচন আৰু আমাৰ ট্ৰেইন আছে আপোনাৰ এতিয়া পাইছে 10:17 আৰু ট্ৰেইন আছে আপোনাৰ 10:35। আৰু এয়া চাওক একবাৰ ভিডিঅ'টো। বহুত দিনৰ পাছত আপোনাৰ আজি ট্ৰেইনত যামগৈ। তাই এখন কোনখন গ'ল এতিয়া? বিবেক। এয়া দীপাংকৰ দা স্পনচাৰশ্বিপ কৰিছে মোক আজি যোনটো ট্ৰিপ হয় মানে। চ' আমি তাত যাম মানে আজি। এইফালে পাছফালে মোৰ বেগটো চাওক কি হৈ আছে। চ' এইফালে আপোনাৰ ট্ৰেইন আহি গ'ল আমাৰ আৰু আমি তাতে গৈ আছোঁ। ক'ত যাবি? কলকাতা। বহুত দূৰলৈ যাম যেনিবা। S1 দৌৰিব লাগিব এতিয়া। এইটো S4 পামগৈ আৰামছে 2 মিনিট ৰখে। উপায় নাই ট্ৰেইনত অলপমান ধৰিব লাগিব। S5 এইখন S6 ঘৰত ফোন এটা কৰি দিম। অঁ ইয়া হ'ব দে একো নাই একো নাই। চ' এইফালে ট্ৰেইন যাবলৈ লৈছে। চাওক এইকেইদিন অকল আপোনালোকে এইটোৱে দেখিব আৰু মানে এই 2 দিন আপোনাৰ ট্ৰেইনৰ জাৰ্ণি দেখিব। ইয়াতে কি খাম কি নাখাম একদম কলকাতা পোৱালৈকে। তাৰ নেক্সট ভিডিঅ'টো আপোনালোকে ভালছে দেখিব আৰু। বাট এইটো হৈছে গোটেই ভিউটো। এইটো হৈছে আপোনাৰ টয়লেট, এইটো হৈছে ট্ৰেইনৰ টয়লেট। হোটেলত আপোনাৰ দেখায় মানে টয়লেট চয়লেটবোৰ। চ' এতিয়া আপোনাৰ ফাৰ্ষ্ট ইয়াত ষ্টেচনত ৰখিছোঁ মৰিয়নি জংচনত। চ' ইয়াতে আপোনাৰ 10 মিনিট ৰ'ব। বাট আমি মানুহ দুজনৰ কাৰণে চিট লৈ লৈছোঁ। এইটো এক্সট্ৰা বস্তু একো নানিলে মানে। চ' এইফালে আপোনাৰ লাইট চাইট অফ কৰি দিলোঁ আৰু ইয়াতে মই এতিয়া অলপ টাইম লুডু খেলি আছোঁ। চ' লুডু খেলি মেলি যাম আৰু। চ' গুড মৰ্ণিং গাইজ সকলোকে। এণ্ড এতিয়া পালেহি আপোনাৰ গুৱাহাটী ষ্টেচন আৰু এইফালে দোকান বন্ধ। একচুৱেলি মই আপোনাৰ ব্ৰাছ অনা নাছিলোঁ মানে ব্ৰাছ ল'ম বুলি ভাবিছিলোঁ। বাট আপোনাৰ ব্ৰাছ দোকানে খোলা নহয়। এইফালে এখন আছে আৰু এতিয়া হৰ্ণটো মাৰিলে ট্ৰেইন যাবলৈ হ'লে। কাৰণ ৰাতিপুৱাই মুখ চুখ ধুলোঁ। মুখটো ধুই মেলি আপোনাৰ চাহটো যিহেতু মই নাখাওঁ ন, ডাইৰেক্ট স্প্ৰাইট খাই দিছোঁ। ঠাণ্ডাটোকে মই খাই ভাল পাওঁ। আৰু এটা কথা কি গাইজ, আপোনাৰ যেতিয়া আপোনালোকে ৰিজাৰ্ভেশ্যন বা এইটোত আহিব ন চদবাবোৰত, তেতিয়া আপোনাৰ ইয়াত লিখা থাকে S6 বুলি লিখা থাকে আৰু এইফালে S5 S4 এনেকৈ বহুতকেইটা লিখা আছে আৰু এইফালে আপোনাৰ S7 এনেকৈ বহুতকেইটা লিখা থাকে মানে।
চ' যোনকেইটা দবা আপোনালোকে টিকেট থাকে সেইটো মতে আপোনালোকে চাই আহিব পাৰে মানে দবাটো নাচালে হৈ যাব ইয়াতে আপোনালোকে চাই মেলি ধুনীয়াকৈ দেখা পাই যাব মানে আৰু আমাৰ দবাটো হৈছে S6 চকে গাইছ এতিয়া আপোনাৰ ট্ৰেইনত ওপৰ এইটো শ্লিপাৰ চিটটোত বহি গৈ আছোঁ আমি এইফালে দীপংকৰ ডক্টৰ আৰু মই আৰু ইয়াতে যোনজন মানুহ দেখিছে ন এইটো কালি আছে উপায় নাই আৰু খালি এতিয়া হাৰ পাইছে মানে কালি আপোনাৰ ৰাতি 10:35 ট্ৰেইনত উঠিছোঁ তেতিয়াৰ তাক শুই থকা দেখিছোঁ এতিয়া এই জাষ্ট হাৰ পৰা দেখিছোঁ অলৰাইট গাই আছে এফালে আপোনাৰ পাঠশালা পালোহি ট্ৰেইনত শুই মেলি আহি ইয়াত ফটো চটো অলপ ক্লিক কৰিলোঁ আৰু আপোনালোকে যদি ইনষ্টাত যদি চেক কৰিব বিচাৰে ন দেন চেক কৰিব পাৰে তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে মোৰ ইনষ্টা ID তাত ফটো চটোবোৰ চেক কৰিব পাৰে এণ্ড একবাৰ ভিডিঅ'টো চাওক ইয়াতে বহুত টাইম হৈছে আৰু এখন এক্সপ্ৰেছ অলপমান টাইম এইফালে আমাৰ TC সাহেব আহিছে DC সাহেব ये क्या कर रहा है लोगों का कष्ट हो रहा है অলপমান জমনি কৰি মেলি গৈ আছোঁ আৰু এতিয়া 56 क्या बोलना चाह रहे बोल आप कहाँ से हो मैं आसाम से हूँ बंगाल से आसाम बंगाल कितना साल हो गया इधर 6 साल हो गया 6 साल रात को भी रहेगा हाँ रहेगा रात को इधर ही आप रहेगा खाएगा बाद में खाएगा आपसे हाँ ठीक है आपका नाम मेरा नाम है राज रॉय हाँ ये आप कहाँ जा रहे हैं मैं हावड़ा जा रहा है हावड़ा से वो कोलकाता कलकत्ता में जाओ तो चाय मिलेगा एक मुस्लिम भाई मिलेगा एक नंबर रसगुल्ला में चाय मिलेगा वहाँ लंदन मिलेगा दुबई मिलेगा वहाँ ईद में मनाते रहे चार में मनाते दुर्गा पूजा में मनाते वाले भाई के दुकान बिरयानी बनाते हैं हाँ उठिলোঁ জানি তুমি ট্ৰেইনত হ'লে এইটো বহুত মন দিব দেই আপোনালোকেও মই সদায় থাকি যাওঁ যে চ' এতিয়া আপোনাৰ ট্ৰেইনৰ পৰা উঠি মেলি এতিয়া গৈ আছোঁ আৰু এইটো হৈছে আপোনাৰ কোকৰাঝাৰ ষ্টেচন অলৰাইট গাইছ এতিয়া আপোনাৰ কোচবিহাৰ পালোহি অসম এৰি পিনে আপোনাৰ এতিয়া ফাৰ্ষ্ট ইয়াতে ৰখিছোঁ মানে কামাখ্যাগুৰি জংচন এৰি মেলি আপোনাৰ এতিয়া কোচবিহাৰ এইটো নিউ কোচবিহাৰ হয় জংচন ইয়াতে অলপমান ৰখিছে আপোনাৰ এতিয়ালৈকে একো খাই অহা নাই ভাত চাত মানে এনে জাষ্ট ফাষ্ট ফুড কিছুমান বস্তু লৈছোঁ ফাষ্ট ফুড নহয় মানে লাঞ্চটো কৰিম বুলি ভাবিছিলোঁ বা তেনেকৈ একো হোৱাই নাই আপোনাৰ ইভিনিং টাইমত খাম এগ আৰু পেটিছ লৈ মেলি খাই আহিছোঁ ইয়াতে অলপমান ডাঙৰ আছে চব অলৰাইট গাইছ এই জাষ্ট শুই মেলি উঠি আহিছোঁ আপোনাৰ কালি ৰাতিটো হোৱাটো ইমান ঠিক নহ'লে মানে সেইটো কাৰণে এতিয়া শুই মেলি উঠি আহিছোঁ আৰু এতিয়ালৈকে একো খোৱাই নাই চ' কিবা এটা খাই ল'ব লাগিব এতিয়া লৈ লৈছোঁ আপোনাৰ মাজা আৰু ইয়াতে আপোনাৰ চিপছ লৈ লৈছোঁ চ' ইয়াতে খাই মেলি অলপমান এতিয়া ৰেষ্ট চেষ্ট লৈ মেলি ইয়াৰ পৰা ওলাই দিমগৈ আৰু ইয়াৰে ৰেলৱে ষ্টেচনটো চাওক NJP ডাঙৰ আছে বহুত এইটো অভাৰব্ৰিজ আৰু এইটো হৈছে আমাৰ ট্ৰেইনটো এইটো দবাটো মানে ইয়াতে গ্ৰুপ এটা পালোঁ আপোনাৰ শিৱসাগৰ আৰু তিতাবৰ আপোনাৰ গ্ৰুপটোৰ নাম কি মাছঘৰ মাজুলী কোন জেগা গড়মূৰ নেকি গড়মূৰ একদম প্ৰপাৰ গড়নগৰ অঁ আপোনালোকে ক'ৰবাত যায় নেকি এতিয়া হায়দৰাবাদ কিবা আছে আপোনালোকৰ ফেষ্টিভেল আছে ন কেইজন আহিছে আপোনালোকৰ প্ৰব্লেম নাই ন ভিডিঅ' লৈছোঁ শ্বুটটোত নাই এনে জাষ্ট নৰ্মেলি এনে আপোনাৰ ঠিক আছে মোৰ মানে চেনেল আছে ইউটিউবত 04 আছাম বুলি তাত মানে আপলোড কৰিম আৰু মই আহিছোঁ মানে ট্ৰেভেল কৰোঁ যে ব্লগত আহিছোঁ আপোনালোকে এটা যদি বেয়া নাপায় এটা ব্লগ শ্বৰ্ট মাজুলীটো ৰাসৰ কাৰণে পুৰা ফেমাছ হয় ত' এওঁলোকে আহিছে মাজুলী গড়মূৰৰ পৰা ত' আমাৰ ফালৰ পৰা আহিছে হায়দৰাবাদ যাব মানে চ' ইয়াতে আপোনাৰ ইভিনিং টাইম হ'ল ৰাতি হ'ব লৈছে চ' সেইটো কাৰণে অলপমান তেওঁলোকে নাম চাম গাব চ' অলপমান ইয়াতে এনজয় কৰি মেলি যাম ভক্তিমূলক গীত ইয়াতে হ'ব গোটেই আহিছে ল'ৰা ছোৱালী মিলাই পিনে আহিছে
কি নিজৰ আপোনাৰ অসমৰ পৰা আহি যে বাহিৰত যে অসমৰ বাহিৰত যে তেওঁলোকে এইটো কালচাৰ ৰিপ্ৰেজেণ্ট কৰি আছে চ' সেইটো কাৰণে বেছিয়ে ভাল লাগি আছে বাট এতিয়া যিহেতু আপোনাৰ টাইমটো হৈ গ'ল ন নিজৰ ষ্টত গৈ আছোঁ আৰু ইয়াতে আমাৰ এইফালে আছে আপোনাৰ অৰিজিনেল ঘৰটো যোৰহাটতে ন যোৰহাটৰ নিজৰ মানুহ লগ পাইছোঁ হাওৰালৈকে আৰু এইফালে আপোনাৰ বাবলু ভিডিঅ' চিডিঅ' লৈ আছে আৰু ভাল লাগিলে তেওঁলোকে আপোনাৰ গড়মূৰৰ পৰা আহিছে ন মাজুলীৰ পৰা আহিছে হায়দৰাবাদত পুৰা প্ৰগ্ৰেম আছে বুলি কৈছে গোটেইকেইটা প্ৰপাৰ হোৱা নাই জাষ্ট নৰ্মেলি এটা আমাক শুনাইছে আৰু ত' ইয়াতে বজাৰ আছে এইফালে শুনি আছে ত' এনেকৈ যাত্ৰাটো কৰি আছোঁ হাওৰালৈকে আৰু এতিয়া অলমষ্ট আপোনাৰ আন্ধাৰ হৈ গ'ল ত' একবাৰ বাহিৰৰ ভিউটো একবাৰ দেখাই দিছোঁ এইফালে আৰু দাদাৰ ঘৰটো ক'ত আছিলে গোলাঘাট ন এইফালে মানে নিজৰ মানুহকেইটাকে লগ পাইছোঁ আৰু চব সকলোকে আপকা ঘৰ কাপে चंदन है हाँ बैंडल चंदन बैंडल चंदन कहाँ पे जाएगा चंदन नगर अंदर नगर जाएगा बैंडल उतरेगा चंदन नगर हाँ हाँ हावड़ा से थोड़ा पीछे हावड़ा से थोड़ा पीछे कल पहुँच जाएगा ना हावड़ा हावड़ा कल 5 बजे पहुँचा देगा सुबह है ना सुबह 5 बजे पहुँचा ये भैया भी आपका घर ओरिजिनल कहाँ था घर ओरिजिनल हाँ कांके इधर ही होगा ना ठीक है গাইছ এতিয়ালৈকে ট্ৰেইনখন যোৱাই নাই আৰু এখন ট্ৰেইন মেক্সিমাম এতিয়ালৈকে আধা ঘণ্টামান ৰখিলে মই এতিয়া আছোঁ ওপৰৰ চিটত আৰু এখন ট্ৰেইন চাগে কাইলৈকে এনেকৈ থাকিব বুলি ভাবি আছোঁ এতিয়ালৈকে যোৱা নাই আৰু মই মানে ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ কিছুমান বস্তু সেইফালে নেটেই নাই হটস্পট লৈ পিনে ইউজ কৰি আছোঁ এইফালে আপোনাৰ দবা আছোঁ ৰাতিখন এইটোৱে আৰু এইবোৰ খাই মেলি আজি ৰাতিখন কটাম বাট ভাতটো খাব লাগিব ভাত নোখোৱাকৈ থাকিলে নিজৰে গেছ চেছ হ'ব ট্ৰেভেল কৰিবলৈ অলপ দিগদাৰ হয় মানে তেতিয়াহ'লে এইফালে বাহিৰ মাতটো শুনিছে চাগে আপোনালোকে আৰু এইবোৰ শুনি শুনি পাগল হৈ গৈছোঁ লাল চাহ দুধ চাহ কফি चाहिए नहीं चाहिए आप लोग को क्या कर रहा है रोकी रोकी कामोर लगी हुई है ए 1.5 घंटा होने वाला है अभी है कि नहीं 1.5 घंटा हो गया ना 1.5 घंटा में रोकी आसो ये ट्रेन अवस्था क्या टिकट कर रहा है चिकेन अवस्था पोलिओ चिकेन चिकेन ने माছ উপায় নাই এইটোকে খাব লাগিব তো যিহেতু ৰাতিপুৱাৰ পৰা খাই অহা নাই একো তাৰফালে চবে খাই আছে এতিয়া আৰু টাইমটো মানে 9টা বাজিব হৈ গ'ল মানে এতিয়া খাই মেলি অলপমান শুই যাম আৰু দেন মৰ্ণিংহে আপোনালোকক ভালকৈ দেখাম যেতিয়া কলকাতা পামগৈ হাওৰা ব্ৰিজ অলৰাইট গাইজ ফাইনেলি আপোনাৰ পালোহি কলকাতা হাওৰা ষ্টেচন আৰু এই মানুহ চাওক আমাৰ ইয়াৰে আমাৰ লগত অহা মানে পেচেঞ্জাৰ সকলো নামি আছে পুৰা মানুহ আছে তো এয়া হৈছে আপোনাৰ মেইন হাওৰা ষ্টেচন এয়া চাওক এবাৰ বাহিৰৰ পৰা যিহেতু আৰু ইয়াৰ টেক্সিবোৰ চাওক আৰু এইখন টেক্সি চিনেমাবোৰত যোনবোৰ দেখায় ন এইবোৰ টেক্সি টাইপ লাগিছে চ' এতিয়া আমি যাম ফাৰ্ষ্টত এতিয়া হোটেল অলৰাইট এতিয়া আপোনাৰ গৈ আছোঁ আপোনাৰ টেক্সিত আৰু এয়া কলকাতা হাওৰা नया वाला उधर है ना हावड़ा ब्रिज हाँ पहले आया हूँ ये नहीं आया तो एया হৈছে পুৰণা হাওৰা ব্ৰিজ আৰু এই এন আপোনাৰ এই নতুন ব্ৰিজ হাওৰা বনাই আছে যদি পাৰোঁ আৰু তালৈকে যাবলৈ চেষ্টা কৰিম এয়া চাওক লাইফটো ভালেই লাগিছে এতিয়ালৈকেতো আৰু এইবোৰ চব টেক্সি হাওৰাত আহিছোঁ কি মানুহ আৰু ইয়াৰ লোকেল বাছবোৰ চব মানে ইয়াৰ বাছবোৰ মানে আমাৰ বাছবোৰতকৈ বহুতে ডেমেজ অৱস্থা अभी रिकॉर्ड क्या है कसम से बोल रही है आपको रिकॉर्ड भी है हाँ सवारी बैठाने का बात है सवारी नहीं बैठानी नहीं आपने तो आपका मर्जी ना वो आपको नहीं मिला हमारा तो गलती नहीं दूसरा कोई मिलेगा बोला था ठीक है हाँ तो आपको बोला 480 रुपया बोला था हमने बोला आपको 400 रुपया देंगे हाँ तब बोले आदमी बैठाएंगे हाँ तो आपने आप बाहर गए थे ना आप बाहर भैया अकेले लेके निकले नहीं ये आपका आपकी मर्जी है ना आपके किसको लेगा हम तो मान गए लॉस कर दिए
नहीं 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 अच्छा 50 रुपये आप लोग दिए नहीं नहीं हम लोग जो हम 50 आप दीजिए आप लोग भैया मेरा भी बात सुनिए 50 आप दीजिए 50 मिलेगा आप पास ठीक 50 कहाँ हुआ ভালকৈ লুটিব পাৰে বে ইয়াত একচুৱেলি গাইছ ইয়াত আপোনালোকে যদি কোনোবা অঁ নাই নাই লুটা বুলি নহয় আমিতো কাৰণ 400 টকাত পাতি আহিছিলোঁ ন 500 টকাটো দেখি পিনে আৰু 50 টকা এক্সট্ৰাকৈ লৈ ল'লে খুচুৰা আৰে খুচুৰা নাই আকৌ চল ৰাইট গাইছ এতিয়া আহিছোঁ কোন জেগা নাজানো বাট এতিয়া আপোনাৰ এইটো কলকাতা পুলিচ গাড়ী দেখিছোঁ আৰু ইয়াতে পুলিচ ষ্টেচন আছে মানে ইয়ালৈকে পুলিচ ষ্টেচন হা গড়িয়াহাট পুলিচ ষ্টেচন গড়িয়াহাট এই গড়িয়াহাট পুলিচ ষ্টেচন ইয়াৰ ওচৰতে আছে বুলি কৈছে এখন হোটেল চ' ইয়ালৈকে আহিছোঁ মানে ইয়াতে থাকিম মানে আমাৰ হাওৰা ষ্টেচনৰ পৰা ইয়ালৈকে 18 কিলোমিটাৰ হয় বুলি কৈছে চ' অ'কে গাইছ এতিয়া আপোনাৰ আহি পালোহি ৰুম আপোনাৰ হোটেলত চ' এতিয়া ইয়াতে অলপ আমাৰ ৰেষ্ট লৈ লওঁ যিহেতু আপোনাৰ 2 দিন ট্ৰেইনত আহিছোঁ আৰু গা পা ধোৱা অহা নাই মানে সঁচা কথা ক'বলৈ চ' এইফালে বাথৰুমত দীপাংকৰ গৰম নাই চ' গা পা ধুই মেলি ফ্ৰেছ হৈ মেলি অলপমান ৰেষ্ট লোৱাৰ পিছত আৰু ভিডিঅ' চিডিঅ' এডিট কৰিব লাগিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে ভাল পাইছে বুলি আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ আৰু এতিয়া ডাইৰেক্ট এডিটিং চেডিটিং কৰিমেই আৰু আপোনালোককো পাব্লিছ কৰিবলৈ আছে চ' আজিৰ দিনটোত আপোনাৰ কলকাতাত চিটি ক'ত যাব পাৰোঁ মানে তাত দেখাম অকলে যাম বুলি ভাবিছোঁ চ' আশা কৰোঁ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই বাই বি ছেফ ৰাইট ছেফ টিল দেন টাটা চিঅ' নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম চ' আজিলৈ হাওৰা কলকাতাৰ পৰা আপোনালোকক বাই বাই দিছোঁ চ' বাই বাই সেয়ে আমাৰ ৰুমটো বস্তু থৈছোঁ এতিয়া গা ধুই লওঁ মানে ফ্ৰেছ হৈ লওঁ